ৰঙা ময়ূৰ। বিজয়নগৰৰ ৰজা কৃষ্ণদেৱ ৰায় আশ্চৰ্যকৰ আৰু অসাধাৰণ বস্তু সংগ কৰিবলৈ বৰ ভাল পাইছিল। প্ৰতিজন সভাসদে তেওঁক সুখী কৰিবলৈ এনে আপুৰুগীয়া বস্তুৰ সন্ধানত আছিল যাতে সেই বস্তুটো মহাৰ্যক দি তেওঁ শুভাকাংক্ষী হৈ পৰাৰ লগতে ধনো লাভ কৰিব পাৰে। এবাৰ এজন সভাসদে এটা অদ্ভুত বুদ্ধি উলিয়ালে। তেওঁ ৰঙৰ বিশেষজ্ঞ এজনৰ দ্বাৰা ময়ূৰ এটা ৰঙা ৰং কৰাই ল'লে আৰু সেই ৰঙা ময়ূৰটো লৈ তেওঁ পোনে পোনে ৰজা কৃষ্ণদেৱ ৰায়ৰ ৰাজসভাত গৈ উপস্থিত হ'ল আৰু ৰজাক ক'লে, মহাৰাজ, মই মধ্যপ্ৰদেশৰ ঘন অৰণ্যৰ পৰা আপোনাৰ বাবে এটা আশ্চৰ্যকৰ আৰু অনন্য ময়ূৰ লৈ আহিছোঁ। ৰজা কৃষ্ণদেৱ ৰায় সেই ময়ূৰটোলৈ অতি মনোযোগেৰে চালে। তেওঁ বৰ আচৰিত হ'ল। ৰঙা ময়ূৰ, আপুনি সঁচাকৈ আমাৰ বাবে এটা আচৰিত বস্তু লৈ আহিছে। আমি অতি যত্নৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানত ৰাখিম। বাৰু কোৱাচোন, এই ময়ূৰটো পাবলৈ তুমি কিমান টকা খৰচ কৰিব লগা হৈছে? তেওঁ প্ৰশংসা শুনি সভাসদজন আনন্দিত হ'ল। অতি ভদ্ৰভাৱে তেওঁ ৰজাক ক'লে, মহাৰাজ, মই মোৰ দুজন দাসক গোটেই দেশ ভ্ৰমণলৈ পঠিয়াইছিলোঁ আপোনাৰ বাবে এই অনন্য বস্তুটো আনিবলৈ। 2 বছৰ ধৰি তেওঁলোকে কিবা এটা অদ্ভুত বস্তুৰ সন্ধানত লাগি আছিল। তাৰ পিছতে কেনেবাকৈ গৈ মধ্যপ্ৰদেশৰ জংঘলত পোৱা গ'লেই অনন্য ৰঙা ৰঙৰ ময়ূৰ। মোৰ সেই দাসৰ ওপৰত মই প্ৰায় 25,000 টকা খৰচ কৰিছোঁ। সেই সভাসদৰ কথা শুনি ৰজা কৃষ্ণদেৱ ৰায়ে লগে লগে মন্ত্ৰীক আদেশ দিলে, মন্ত্ৰী, এই ব্যক্তিজনক কোষাগাৰৰ পৰা 25,000 টকা দিয়া যাওক। মন্ত্ৰীক এই আদেশ দিয়াৰ পিছত ৰজাই পুনৰ সভাসদজনক ক'লে, এয়াতো আপুনি খৰচ কৰাৰ টকাখিনিহে আপোনাক দিয়া হৈছে। ইয়াৰ উপৰিও 1 সপ্তাহৰ পিছত আপোনাক উপযুক্ত পুৰস্কাৰো দিয়া হ'ব। সভাসদজনক আৰু কোনে পায়? তেওঁ তেনালীৰামৰ ফালে চাই কুটিল হাঁহি মাৰিলে। তেনালীৰামে তেওঁ হাঁহিটোৰ অৰ্থ বুজি পালে, কিন্তু সময় বিবেচনা কৰি তেওঁ মৌন হৈ থকাটো উচিত বুলি ভাবিলে। তেনালীৰামেও বুজি পাইছিল যে কোনো দেশতে ৰঙা ৰঙৰ ময়ূৰ নাই। ইয়াক ক'তো পোৱা নাযায়। তেওঁ অনুভৱ কৰিছিল যে এই সকলোবোৰ নিশ্চয় এই দৰবাৰীৰ কিবা কৌশল। তাৰ পিছত আৰু কি? ঠিক পিছদিনা তেনালীৰামে ময়ূৰত ৰঙা ৰং কৰা ৰং বিশেষজ্ঞজনক বিচাৰি উলিয়ালে। তেনালীৰামে আৰু 4টা ময়ূৰ লৈ ৰং বিশেষজ্ঞজনৰ ওচৰ পালেগৈ। তেওঁ সিহঁতক ৰঙা ৰং কৰি সাজুৰ কৰি দিলে আৰু তেনালীৰামে সেইদিনা সিহঁতক দৰবাৰলৈ লৈ গ'ল আৰু ৰজাক ক'লে, মহাৰাজ, আমাৰ বন্ধু সভাসদজনে 25,000ত মাত্ৰ এটা ময়ূৰ আনি দিছিল, কিন্তু মই মাত্ৰ 50,000ত তাতোতকৈ ধুনীয়া 4টা আনিলোঁ। ৰজাই দেখিলে সঁচাকৈ দৰবাৰত থকা ময়ূৰতকৈও তেনালীৰামৰ 4টা ময়ূৰৰ ৰং বেছি ধুনীয়া আৰু উজ্জ্বল ৰঙা। ৰজাই আদেশ দিলে, তেনালীৰামক তৎক্ষণাৎ কোষাগাৰৰ পৰা 50,000 টকা দিব লাগে। ৰজা কৃষ্ণদেৱ ৰায়ে আদেশ শুনি তেনালীৰামে এজন মানুহলৈ আঙুলিয়াই ৰজাক ক'লে, মহাৰাজ, এই শিল্পীজনেহে বঁটাৰ উচিত পাত্ৰ, মই নহয়। এই মানুহজন এক অনন্য চিত্ৰশিল্পী। যিকোনো বস্তুৰ ৰং সলনি কৰাৰ কলাত তেওঁ পাকৈত। তেওঁ নিৰাময়ূৰক ৰঙা কৰাৰ কলা দেখুৱাইছে। এতিয়া ৰজাৰ সকলো চলনা বুজিবলৈ বেছি সময় নালাগিল। তেওঁ বুজি পালে যে প্ৰথম দিনাই সভাসদজনে তেওঁক বুৰ্বক বনাই ঠগিছিল। ৰজাই লগে লগে সেই সভাসদজনক 25,000 টকা ঘূৰাই দিয়াৰ লগতে 5,000 টকা জৰিমনা বিহাৰ নিৰ্দেশ দি চিত্ৰশিল্পীজনক পুৰস্কৃত কৰিলে। বেচেৰা সভাসদজনে কি কৰে? তেওঁ তলমূৰ কৰি থিয় হৈ থাকিল। ৰজাৰ পৰা অধিক পুৰস্কাৰ আশাত তেওঁ নিজৰে 5,000 টকাও হেৰুৱাবলগীয়া হ'ল। ভণ্টি ভাইটিসকল, এই সাধুটো আমি সংগ্ৰহ কৰিছোঁ তেনালীৰামৰ সাধু পুথিৰ পৰা। তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৰে। তেতিয়ালৈকে আমি আহিছোঁ দেই।